নমস্কাৰ বন্ধু বান্ধৱীসকল, মই দীপাংকৰ আৰু আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু মই আজি বিশেষ এটি কাৰণত এই ভিডিঅ'টি বনাবলৈ লৈছোঁ, কিয়নো মোৰ ষ্টুডেণ্ট আৰু অভিভাৱকসকলে মিলি সৰুকৈ গিফ্ট দুটিমান দিছে। তো মই খুব হেপ্পী। আচলতে উপহাৰটো যিয়ে নহওক, মৰমটোহে ডাঙৰ কথা, নহয়নে? আৰু কি দিছে মই তাকে আপোনালোকক দেখাই দিওঁ বোলো। এয়া চাওকচোন, মোক মাজতে আহি ডিষ্টাৰ্ব দি আছে। এই 23 তাৰিখে এমাহ হৈ গৈছেহে। তিনিটা আছে, তিনিটা পোৱালি আছে। এয়া বুকে এটা, খুব মৰম লগা পোৱালিজনী। ক্লাছ 10ত এইবাৰ মেট্ৰিক দিছে। আৰু তাই ক্লাছ মাতিছোঁ, মই মাজে মাজে মাতিম, যিহেতু মেট্ৰিকৰ ষ্টুডেণ্ট, অলপ পঢ়াটোত বেছি ফ'কাছ কৰিবলৈ দিছোঁ। তো মেট্ৰিকটো দি শেষ হোৱাৰ পাছতো মই তাক ক্লাছ ল'ব পাৰিম। তো এয়া আৰু এইটো খুব ধুনীয়াকৈ বুকেটো বনাইছে, খুব মই ভাল পাইছোঁ। আচলতে মৰমবোৰহে ডাঙৰ কথা। আৰু এয়া চাওকচোন। আৰু মই এই গিফ্টটো বিশেষকৈ ভাল পাইছোঁ, কিয়নো মোৰ এটা ডাঙৰ মানে কি বেয়া অভ্যাস আছে বুলি ক'ম। কাৰণ মোৰ সদায়ে হেৰায় চাবি, বাইকৰ চাবি, স্কুটিৰ চাবি সদায়ে হেৰায়। তো আজি ৰাতিপুৱাও মই বিচাৰি ফুৰিছোঁ মাক স্কুললৈ থ'বলৈ। তো মাক স্কুললৈ থ'বলৈ গৈ মই নোৱাৰিলোৱে, দাদাই থৈ আহিছে। তো সেনেকুৱা কথা। তো এইটো মোক খুব কামত দিব। থেংক ইউ, পোৱালিজনীলৈ থেংক ইউ দেই। আৰু না ভৰিৰ ওপৰত উঠি আহিছে মেকুৰী পোৱালি। আৰু ইয়াতে পাৰফিউমৰ বটল এটা দিছে। আৰু এয়া এইটো চকলেটে হ'ব মোৰ ডাউট। হয়, চকলেট। মোৰ খবৰে নাই এইবোৰ যে কৰি ৰাখিছে। কালি প্ৰীতিভোজ এটা আছিলে, তো তাতে মোক এয়া উপহাৰকেইটা দিছে। তো মই খুব হেপ্পী। আৰু মই নিদিয়া হ'লেও বেয়া নাপাইছিলোঁ, কাৰণ মই ল'ৰা ছোৱালীবিলাকক সদায় আগবাঢ়ি যোৱাটোৱে বিচাৰোঁ।